নমস্কাৰ। এয়া মই আজি ইমান টান মাটিত ভোট জলকীয়া ৰুইছোঁ, খুবেই কষ্ট হৈছে। আপোনালোকে যদি কিবা দিহা পৰামৰ্শ দিব পাৰে দিবচোন। এইডোখৰ কঠোৱা মাটি আৰু ভোট জলকীয়া ৰুইছে। আচলতে এই মাটিডোখৰ পথাৰ মাটি আছিলে, মাটিডোখৰ উঠোৱা হৈছে আৰু বৰ্তমান মানে খুলি বনাই ৰোৱা হৈছে। ট্ৰেক্টৰ পোৱা নাই। 50টামান আছে ভোট জলকীয়া পুলি, কেনেকৈ ৰুওঁ তাকে ভাবি পোৱা নাই। বৰ্তমান 8টামান ৰুলোঁ আৰু বাকীকেইটা কেনেকৈ ৰুওঁ নাজানো। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৰুইছোঁ। ইয়াত ছাগলী গোবৰ, গৰু গোবৰ দিয়া হৈছে, বেলেগ কোনো কেমিকেল নাই। এয়া দেখিছে, এনেধৰণে খুলি বনাই লৈছোঁ এতিয়া আৰু এনেকৈ পানী দি কোমল কৰিবলগীয়া হৈছে। কিন্তু মাটিডোখৰ খুব সাৰুৱা, খুব সোনকালে ইয়াত শস্য হয়। পাছফালে ৰুইছোঁ জাতিলাও, খুব সোনকালে ঠন ধৰিছে আৰু হৈছে। আশা ৰাখিছোঁ ভোট জলকীয়া কিন্তু হ'ব। আপোনালোকৰ দিহা পৰামৰ্শ এনেকুৱা মাটিত কি ধৰণে ৰুলে ভাল হয় আপোনালোকে জনাবচোন। ধন্যবাদ।